मेरा 18 বছৰ হোৱা নাই। সারপ্রাইজ দিব বলেতো সবে জানেই। গাইজ মই তো কেক বনাইছো ব্রাউনি মানে এইটো মই নিজে বনাইছো আৰু কিনি আনা নাই আজি হাজবেণ্ডৰ বাৰ্থডে আজি চাওঁ এইটো সারপ্রাইজ দিওঁ কেনেকুৱা আহিছে জনাব এইটো ব্রাউনি বনাইছো গাইজ মই তাৰ মানে চকুটো বন্ধ কৰিব দিছোঁ ঐ সারপ্রাইজ দিব বুলিতো সবে জানেই সেইকাৰণে মই তাৰমানে চকুটো বন্ধ কৰি পাতিছোঁ নমস্যা শুটিং কৰিছা নেকি হা গাইজ এইটো চাওক কে হাঁহিছা চকু বন্ধ কৰ ভালকৈ চকু বন্ধ কৰিছা ৰবা দেই ৰবা 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 চকু খোলা দেই খোলা চুপি রাখছি এতিয়া মই ব্ৰাউনি বনাইছোঁ তোমাৰ কাৰণে ভাল লাগিছে না কাজু বাদাম বনাইলে আগে উঠছে নেকি তোমাৰ পকেটৰ পৰা চুৰ কৰি যিখিনি পইচা জমা হৈছে সেইখিনি দি ইতনে में इतना ही मिलेगा বুজিছে না কি হাঁহিছা বয়া লাগছে নেকি দিয়া কাটা Happy birthday to you with my cute brownie ভাল লাগিছে इसमें मेरा प्यार है प्यार কলিজা খোৱা ভাল লাগিছে ন ভাল লাগিছে নাই খালি কেকটো সৰু হৈছে কেক নহয়তো ব্ৰাউনি তুমি দিয়া তুমিতো সেইটো মাৰ্কেটৰ পৰা আনিছা তুমি পইচা দিছা পাইছা इसमें मेरा प्यार है मेरा कष्ट है इसमें पसीना है मेरा इसमें हाँ मेरा पसीना है इसमें ভাল লাগিছে সঁচা ভাল লাগিছে না না কেকটো এনেকুৱা দেখা পাই খালে অলপমান আপছেট হৈছা আজি কেইবছৰ হ'ল তোমাৰ কি এইজ কিমান হ'ল মোৰ কেইটা ইজ নহবা কিমান 22 মান হৈছে নেকি বুজিলে मेरा 18 বছৰ হোৱা নাই ফুল কমলীয়া ল'ৰা হা ফুল কমলীয়া ল'ৰা হৈছা বয়স নহবা দেই বেয়া কথা একলা হা বয়স নহবা বেয়া কথা একলা বেয়া কথা নেকি এচিটো কমাই দিয়া অলপমান হওক দে হা বহুত গৰম আছে বহুত গৰম হৈছে না এইটোৱে হ'ল ড্ৰাগছ মল এইটো হ'ল আমাৰ আজি কম্বো মিল আজি আমি এই মাহা খাম কি আছে না খাই দিয়া যি আছে এইবিলাক খোৱা এইবিলাক আজি মই তোমাক ট্ৰিট দিছোঁ তোমাৰ বাৰ্থডে বুলি হ'লে যি ইচ্ছা তাকে খোৱা খাইছানে খোৱা মই এইটো খাওঁ কফি ভাল লাগিছে যি ইচ্ছা খোৱা আজি মই সেই তোমাক খুৱাইছোঁ তুমি যি ইচ্ছা তাকে খোৱা হয়নে Guys, alu ba kaya siya? Coffee di.
ভাল লাগিছে আলু ভাজা কেক খাই থাকোচোন মই খাম দে গাইজ এতিয়া আমাৰ খোৱা চোৱা হ'ল আমি এতিয়া যাওঁ গাইজ আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে ইয়াতে আহিব ধুনীয়া লাগে ন এইটো? পেঞ্চিল গাইজ আপোনালোকৰ যদি ছোটা ছোটা বাচ্চা আছে আপোনালোকে ইয়াতে লৈ আহিব পাৰিব সিহঁতে বুক কপি চব কিনি দিব পাৰিব হয়নে এইটো ৰেষ্টৰুম হয় ইয়াতে VIP বোৰে আহি আহি ৰেষ্ট লয় আমিনো ক'ত VIP হ'ম বাৰু কোনদিনা VIP হ'ব পাৰিম দে গম পাইছি না এতিয়া আমি মলৰ পৰা বাহিৰত ওলাই আহিলোঁ কিবা কিবি বজাৰ কৰিছোঁ বজাৰ চজাৰ কৰিলোঁ কৰি পেলাই এতিয়া আমি যাওঁ আমাৰ গাড়ী আছে পাৰ্কিঙত যাওঁ এতিয়া আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই